তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ওলাল। নিযুক্তি পাব ২৬,০০০ প্ৰাৰ্থীয়ে। পুনৰ নিবনুৱা হৈ ৰব ১৩,৭৪,০০০ যুৱক যুৱতী। পিছে উত্তীৰ্ণ নোহোৱা ১৩ লক্ষাধিক প্ৰাৰ্থীয়ে কেতিয়া ঘূৰাই পাব পৰীক্ষাত প্ৰদান কৰা মাচুল? পদ ২৬,০০০, প্ৰাৰ্থী ১৪ লাখ। ২৬,০০০ উত্তীৰ্ণ, ১৩.৭৪ লাখ অনুত্তীৰ্ণ। কেতিয়া অনুত্তীৰ্ণই ঘূৰাই পাব মাচুল? যোৱা ২১ আৰু ২৮ মাৰ্চত অনুষ্ঠিত হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। খালী পদ ২৬,০০০, প্ৰাৰ্থী ১৪ লাখ। ইতিমধ্যে লিখিত পৰীক্ষাৰ ফলাফলো ওলাল। প্ৰতিটো বৰ্গৰ ২৬,০০০কৈ প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱা হ'ল যদিও ৫০%হে পাব নিযুক্তি। কিন্তু কেতিয়া হ'ব মৌখিক পৰীক্ষা, কেতিয়া হ'ব নিযুক্তি, সেয়া এতিয়াও ঘোষণা হোৱা নাই। পিছে ১৩,৭৪,০০০ অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে মাচুল ঘূৰাই পাবনে? কিয় উত্থাপন হ'ল এই প্ৰশ্ন? এই প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণ আছে। নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছিল এবাৰ শুনক। আমাৰ পৰীক্ষাটো খুব ভাল হৈছে। ৯ লাখ কেণ্ডিডেটে পৰীক্ষাত এপিয়াৰ কৰিছে। ৫টা পৰীক্ষা মিলি আমাৰ ১৪ লাখ কেণ্ডিডেট আৰু এটা পৰীক্ষাত ৯.৫ লাখ কেণ্ডিডেট, অৰ্থাৎ এজনেই ৫টা পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেনেধৰণে ১৪ লাখ আৰু মূৰ গন্তি হিচাপত ইউনিক আইডেণ্টিটি হিচাপত ৯,৩৪,০০০ সুন্দৰভাৱে পৰীক্ষা হৈ আছে। আমি এমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল দিবলৈ চেষ্টা কৰিম আৰু পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ, যিসকল অনুত্তীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। অনুত্তীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম, যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰি। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে ঘূৰাই পাব পৰীক্ষাৰ বাবদ আদায় দিয়া মাচুল। অৰ্থাৎ অনুত্তীৰ্ণ ১৩,৭৪,০০০ প্ৰাৰ্থীয়ে ঘূৰাই পাব মাচুল। কিন্তু কেতিয়া চৰকাৰে ঘূৰাই দিব মাচুলৰ ধন? চৰকাৰী নীতি অনুসৰি ডিচেম্বৰৰ ভিতৰত প্ৰাৰ্থীক ঘূৰাই দিব লাগে মাচুল। পিছে সময়ত চৰকাৰে মাচুল ঘূৰাই দিবনে? এই উত্তৰৰ অপেক্ষাত এতিয়া ১৩ লক্ষাধিক প্ৰাৰ্থী। ব্যুৰ' ৰিপৰ্ট, অপেন প্লেটফৰ্ম।